সেয়া মই ৰাজনীতিৰ কথা ইমান নাজানো। সেয়া নিশ্চয় তেওঁৰ প্লেনিং থাকিব, সেইবিলাক তেওঁলোকৰ পৰা পাছত গম পাব আপোনালোকে। কিন্তু মই বিচাৰোঁ যিখিনি উদ্দেশ্য লৈ আহিছে, যিখিনি বিশ্বাসত ৰাইজে তেওঁক আজি আদৰি লৈছে, সেই বিশ্বাসখিনি যাতে তেওঁ কেতিয়াও ভংগ নকৰে। আপোনাৰ মনত কিবা এটা লাগিছে? কেনেকে লাগিছে? মোৰ গাৰ্ডেন গাৰ্ডেন বুলি কয় যে, কি বুলি কৈছে? কি বুলি ক'লে? মই গাৰ্ডেন গাৰ্ডেন লাগিছে তাৰমানে, ভাল ৰাইজৰ লাগিছে। ৰাইজৰ এইটো ভাল লাগিছে আৰু ভাল লাগিবই অভিয়াছলি। এওঁ চিফ হ'ব যাই আছে, কিয় বেয়া লাগিব ন? সেইটো আৰু কি আশা কৰে? সেয়াই যে তাত তেওঁ যিবিলাক প্ৰতিশ্ৰুতি লৈ আজি আহিছে ৰাইজৰ আগত, সেইখিনিৰ পৰা যাতে তেওঁ লক্ষ্যভ্ৰষ্ট নহয়, সেয়ে আশা কৰোঁ মই। ৰাইজৰ কি ক'ব? ধন্যবাদ সকলোকে, যিসকলে প্ৰমোদ বড়োক সহযোগ কৰিলে এই পজিশ্যন পোৱাৰ কাৰণে। এয়া কিন্তু অকল প্ৰমোদ বড়ো বুলি ক'লে ভুল হ'ব। তেওঁৰ বেকত থকা যিসকল বেক বন, সকলোকে মই ধন্যবাদ দিওঁ। প্ৰমোদ বড়ো হয়তো ফ্ৰণ্টত আছে, কিন্তু বেকত ছাইডত বহুত মানুহ আছে, সেই সকলোকো কিন্তু মই আজি এই সুযোগতে চবকে ধন্যবাদ দিওঁ। ইতিমধ্যে দিগন্তই দেখাব সমগ্ৰ দৃশ্য, আৰু যিটো ৰাইজ ইতিমধ্যে ইয়াত আহি আছে, এতিয়াও যথেষ্ট সংখ্যক ভিৰ। আমি ৰাতিপুৱা ভাগত কম দেখিছিলোঁ, কিন্তু এতিয়া দেখা গৈছে যথেষ্ট মানুহৰ সমাগম হৈছে। কিন্তু মানুহ যিটো আহি আছে, এই আহি থকা মানুহ এতিয়াও কমি যোৱা নাই। যিহেতু আমি ৰাতিপুৱা ভাগত কম দেখিছোঁ, সকলোৱে মাজতে আহিব পৰা নাছিলে, কিন্তু এতিয়াও মানুহ অহা ইয়াত কমা নাই। ইতিমধ্যে যিটো এই বডোফা নগৰৰ যিটো BTC সচিবালয়ত সমীপত থকা যিটো গ্ৰীণ ফিল্ড, এই গ্ৰীণ ফিল্ডত যথেষ্ট সংখ্যক মানুহ ইতিমধ্যে ভিৰ হৈছে। যিমান পাৰোঁ আমি কেমেৰা যিমান দেখুৱাব পাৰোঁ তালৈকে আমি ভিজুৱেল সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। কিন্তু ইয়াত যথেষ্ট, ইয়াত অকল এই নহয়, বিভিন্ন দল সংগঠনৰ লগতে ইয়াত জ্যেষ্ঠসকলতে, আপুনি এজন জ্যেষ্ঠ ব্যক্তি হয়, আপুনি এজন জ্যেষ্ঠ, আপুনি আজি যিটো এই পৰিৱেশ, আপুনি অলপ থিয় দিব নেকি যদি পাৰে? এই যিটো পৰিৱেশ আপুনি কি দেখিলে, কি হ'ব লগা? নহয়, মই BSc হোৱাৰ পৰা BTR হোৱালৈকে এই 28টা বছৰে মই কোনোদিনে এনেকুৱা পৰিৱেশত অহা নাই মই। BSc হ'ল, BTAD হ'ল, BTR হোৱাৰ পিছত আমি এটা নতুন আশাৰ সঞ্চাৰ দেখিবলৈ পাইছোঁ। এইটো আকৌ বিভিন্ন জনগোষ্ঠীৰ মাজত, আজি অকল বড়ো জনগোষ্ঠী নহয়, আজি BTADত বসবাস কৰা বড়ো জনগোষ্ঠী, অসমীয়া জনগোষ্ঠী, আমি গোৰ্খা জনগোষ্ঠী, বঙালী, মুছলমান, আদিবাসী, সকলোৱে এটা আশাৰ ৰেঙনি দেখিবলৈ